কাকা কি কৰি আছ? পিতকন তো ক'ৰ পৰা আহিলিগৈ? তো আজি পৰীক্ষা থকা নাছিলে জানো? আছিলে কাকা, মই পৰীক্ষাৰ পৰা আহি আছো এতিয়া। তই পৰীক্ষা দিবলৈ ভালতে পাৰিছ নাই? ভালতে পঢ়ি শুনি গৈছ নে নাই? কাকা আজি পৰীক্ষা এনেকুৱা মতে দিছো নহয়, আজি বহি পাতখিনি নাইকিয়া হৈ গৈছেগৈ। তই এনেকুৱা কি পৰীক্ষা দিছ তোৰ বহি পাতখিনি নাইকিয়া হৈ গৈছেগৈ? তই ইমান লিখিছনে? ইমান পঢ়ি গৈছিলি নে তই? কাকা, ছাৰে মোক যিখিনি কৈছে মই সেইখিনিকে লিখিছো। ছাৰে কৈছে যে বহি পাতত ইমানখিনি লিখিবি, তই যিমানখিনি পাৰ। দেচোন মোক ক, তই কি লিখিলি? সঁচাকে কবি, মিছাকে নকবি। কাকা, মই ফালি দিছো। মাষ্টৰে যোনটো কাগজ দিছিলে মোক প্ৰশ্ন, সেই প্ৰশ্নখনকে মই লিখি দি থৈ গুচি আহিছো। তই ভালে কৰিলি, ফালিলি যে, বহুত ভাল কাম কৰি থৈ আহিলি। তই প্ৰশ্নখনকে লিখি থৈ আহিছ, সেইটো কাৰণে তোৰ বহি পাত শেষ হৈ গৈছে। উত্তৰখিনি নাজানো নেকি তই? উপায় নাই কাকা, মই তাকে লিখিলো। এতিয়া মাষ্টৰে কৈছে তই এইখিনি যে লিখিছ তই পাছ কৰিবি দে, নেক্সট টাইম তই এইটো ক্লাছৰ পৰা এইটো ক্লাছলৈ আহিবি। বেঙা, তই মোক কোনোবাই দেৱাই দিবি, তই ইয়াৰ পৰা যাচোন। তোৰ কথাখিনি সুধি পেলাই মোৰ চকু পানী ওলাই গৈছে। মই তোৰ কথা শুনি থাকিব, তই যা। বেঙা, তোক মাষ্টৰে কি কৈছে জানো? তোক এইটো ক্লাছৰ পৰা এইটো ক্লাছলৈ মাতিছে, মানে তোক আগলৈ নিনিয়ে, তোক পিছলৈ লৈ আহিব। কি কাকা, সঁচাই নে? মোক আগলৈ নিয়ে পিছলৈ আনিব? আজিৰ পৰা মই স্কুলে নাযাওঁ যা। মই মাক আজি কৈ দিম ৰ, মই আজিৰ পৰা স্কুলে নাযাওঁ। পৰীক্ষা দিবলৈ গ'ল, এতিয়ালৈকে আহিয়ে পোৱা নাই, ইমান টাইম লাগিছে আজি। মা মই আহি পালোহি। তই অথনিৰ পৰা চাই আছিলো, তই ক'ত সোমাই আছিলি? পৰীক্ষাটো অথনি ছুটি দিলে, তই ক'ত আছিলি? মই আহি থাকোঁতে এই বাহুবলী কাকাটো বাটতে বহি আছিলে, তাৰ লগতে কথা অলপমান পাতিলোঁ। পৰীক্ষাত কি আহিছিলে সেই তাকে সুধিছিলে। বাৰু তোৰ পৰীক্ষাটো ভালে দিলি নে বেয়াকৈ দিলি তই কচোন মোক? বাহুবলী কাকাই মোক সোধোতে মই কৈছিলোঁ সেই মাষ্টৰে যিখন প্ৰশ্ন দিছিলে সেইখন প্ৰশ্নকে মই কাগজত লিখি থৈ আহিছিলোঁ বুলি কৈছিলোঁ। কাকাই কৈছে যে তই ভাল কাম কৰি দে, তোক এতিয়া পিছুৱাই দিব, আগুৱাই নিদিয়ে বুলি কৈছে। মই সেইটো কাৰণে কৈছোঁ মা, মই আজিৰ পৰা স্কুল নাযাওঁ, মই নপঢ়োঁ। মই স্কুল নপঢ়োঁ আজিৰ পৰা। তই স্কুল নাযাওঁ বুলি কৈছে, মোৰ মোৰটোকে চবাই দিয়া, তই স্কুল নাযাওঁ ভালকৈ নপঢ়িলে তই যাওঁ বুলি কেনেকৈ ভাবি? দাদাক কৈছোঁ মই নাযাওঁ, ৰাতিপুৱাৰ পৰা মই স্কুল নাযাওঁ। মোক খং উঠি গ'লে মই ঘৰ আহি পেলাই গুচি যামগৈ। তই স্কুল নাযাওঁ বুলি কৈছে, ঘৰত একদম নখোৱাবি, তই মই একোৱে খাব নিদিওঁ। মই একদম ঘৰ ভিতৰত যামগৈ, তই একদম নখোৱাবি মোৰ ঘৰত। মায়ে মোক ঘৰত খোৱাব নিদিওঁ বুলি কৈ গৈছে। মই এতিয়া ক'ত যাম, কি কৰিম? মই কাকাৰ ওচৰতে যামগৈ, কাকাই কি কয় নাজানো। মই কাকাহঁতৰ ঘৰতে থাকিমগৈ আজিৰ পৰা। কাকা, কাকা ক'ত আছে? ওলাই আহকচোন অকণমান। এইটো দেখোন পিতকন। পিতকন, তই কিয় কানি কানি আহিছ? কাকা মই ঘৰত নাথাকোঁ না, মোক মায়ে বকিছে। মই স্কুল নাযাওঁ বুলি কোৱা কাৰণে মায়ে বকিছে। মই ঘৰত নাথাকোঁ না, মায়ে মোক বকি পেলাই ঘৰৰ পৰা খেদি দিছে। দে পিতকন, তই কানি নাথাকিবি। তই আজিৰ পৰা মোৰ লগতে থাকিবি। তই এতিয়া কান্দা কোটাটো অকণমান বন্ধ কৰ। কাকা মই নাকান্দো না, মই পৰীক্ষা দি আহিছিলোঁ যে মোৰ এতিয়া ভোক লাগিছে। ঘৰত কিবা খাবলৈ আছেনে? আছে, আইতাই কামলৈ গৈছে, মানে পথাৰলৈ গৈছে। কিবা বনাই থৈ গৈছে। তই ভিতৰলৈ যা, উলিয়াই পেলাই খাই ল'গৈ। মই আইতাৰ ওচৰৰ পৰা আহোঁগৈ। হ'ব দিয়ক কাকা, মই ভিতৰলৈ যাওঁ। মই কিবা এটা বাঢ়ি পেলাই খাই ল'মগৈ। আপুনি আইতাক ক'ব মই আহি যামগৈ দেই। যা বোপাই, তই খাই ল'গৈ, মই যাওঁ দেই। তই ভিতৰতে থাকিবি। ছাগলীকেইটা পাৰিলে অকণমান বাহিৰত মন কৰি থাকিবি। হ'ব দিয়ক কাকা, মই ছাগলীকেইটাও চাম। মই কিবা এটা ভিতৰত প্ৰথম খাই ল'মগৈ। আপুনি আইতাৰ ওচৰলৈ যাওক আৰু আইতাক অলপ সোনকালে লৈ আহিবগৈ দেই।